সিদিনাখন মণ্ডল আহিছিলে। এই তোমালোকক দেখিছোঁ এই ৰাস্তাটো আহি তোমালোকৰ ঘৰৰ ইয়াতে শেষ হৈ গৈছে। এইটো কোনে বনাইছিলে ৰাস্তাটো? এইটো যোনে ঠিকাদাৰ আছিলে ব্লকৰ ফালৰ পৰা। ঠিকাদাৰ গিৰিজে লৈছিলে। এতিয়া মালিক কোন আছিলে মই এইটো গম নাপাওঁ। এইটো ঘৰটো তোমালোকৰে হয়? ঘৰ। ইয়াৰ পিছফালে কি আছে? মৈদাম আছে। কাৰ মৈদাম আছে? চুকাফা চাউলিং। চুকাফা। এইটো ৰাস্তা দিয়ে যায় তোমালোকৰ? ৰাস্তাটো তোমালোকৰ ঘৰৰ মাজেদি যাব নেকি? ঘৰটো চাইড কৰিব লাগিব, এতিয়ালৈকে কোৱা নাই। তোমালোকক চাইড কৰিব কৈছে নেকি? নাই কোৱা? নাই কোৱা। তোমালোকক বেলেগ জেগাত মাটি দিম বুলি এনেকে কিবা কোনোবাই কৈছে নেকি? মই এতিয়ালৈকে মোৰ মতে যে ঘৰৰ মানুহখিনিয়ে কৈছিলে যদি গম নাপাওঁ, মোক নাই কোৱা। মানুহবোৰে কৈছিলে মোক এই নিমনাগত মাটি দিছে বুলি, তাত এবিঘা, তাত ঘৰ ভেটিটো বনাই দিব আৰু ঘৰ চৰ বনাই দিব এই বুলি কৈছিলে আৰু ঘৰৰ মানুহ। এতিয়া তোমালোকে ইয়াতে আছা? ইয়াতে। ৰাস্তাটো গৈ তোমালোকৰ ঘৰৰ এই দিশতে শেষ হৈ এই দিশতে শেষ হৈছে।